হেল্ল' এভৰিৱান, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আমাৰ যি NCERT চিৰিজ চলি আছিলে তাৰে আমাৰ ক্লাছ 6 আৰু 7ৰ জিঅ'গ্ৰাফী কমপ্লিট হ'ল আৰু আজি এতিয়া মই এইটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ক্লাছ 8ৰ জিঅ'গ্ৰাফী ফাৰ্ষ্ট চেপ্টাৰটো আৰু বাকী হিষ্ট্ৰী আছে। আমাৰ হিষ্ট্ৰী এটা বহুত দীঘলীয়া এটা চিলেবাছ হয় বুলি ক'লেও ভুল নহয়, কাৰণ 6, 7, 8 বহুত লং হয় আৰু হিষ্ট্ৰী বহুত বুজাব লাগে, বহুতখিনি দীঘলীয়া পাৰ্ট থাকে আৰু সেইকাৰণে মই যিহেতু আমাৰ এমাহ আছে তো মোৰ জিঅ'গ্ৰাফী হৈ যাব, কাৰণ জিঅ'গ্ৰাফী ক্লাছ 8ত ইমান বেছি টান নহয় আৰু প্লাছ আপোনাৰ বেছি চেপ্টাৰো নাই, 6টামান আছে, হৈ যাব। তো হিষ্ট্ৰী মই যিমান পাৰোঁ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। পলিটিকেলখন মই সেইকাৰণে লাৰা নাই, যদি মই পাৰোঁ এটা ক্লাছৰহে কমপ্লিট কৰিব পাৰিম, কাৰণ এটা মাহত গোটেইখিনি কমপ্লিট কৰিব পৰাটো সম্ভৱ নহয়। তথাপিতো যিমান পাৰোঁ চাওঁ, যদি পাৰোঁ কৰি দিম, নোৱাৰিলে মই হিষ্ট্ৰীখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম, কাৰণ আধৰুৱা কৰি থাকিলে বেয়া হয়। যিটো লাৰা নাই সেইটো লাৰাই নাই, আপোনালোকে নিজেও অকণমান চেষ্টা কৰিব। সেইখিনি এপ ডাউনলোড কৰি ল'ব পাৰে, NCERT এপ, বা আপোনালোকে গুগলত চাই কেনে আপোনালোকে PDF ডাউনলোড কৰিব পাৰে, যি মানে ক্লাছ মাৰি দিলে এনেকৈ ডাউনলোড কৰিব পাৰে, আৰু বা নিজে কিতাপ কিনি আনিও পঢ়িব পাৰে। আপোনালোকে মানে বুক ষ্টলত গৈ NCERT বুক ক'লে দি দিব, তো পাই যাব তেনেকৈ। তো মই চাওঁ, সেইকাৰণে যিমানখিনি পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম মই, কাৰণ যিখিনি কৰিছোঁ সেইখিনি কমপ্লিট কৰিবলৈ আগতে মই চেষ্টা কৰিম। যিটো লাৰা নাই আৰু যদি হিষ্ট্ৰীখিনি কমপ্লিট হৈ যায় তেনেহ'লে পলিটিকেলখিনি চাম আৰু। তো আজি ষ্টাৰ্ট কৰোঁ। আমাৰ যি ফাৰ্ষ্ট চেপ্টাৰ আছে ৰিচোৰ্চেছ। তো ৰিচোৰ্চেছনো কি হয়? তো ইয়াতে প্ৰথমতে আমাৰ কাৰোবাৰ এনেকুৱা কনভাৰ্চেশ্যন চলি আছে, জিঅ'গ্ৰাফীত জানে অলপ চলপ কনভাৰ্চেশ্যন হিচাপত বুজাব চেষ্টা কৰে। তো ইয়াতে মৌনা আৰু আম্মাৰ মাজত কনভাৰ্চেশ্যন হৈ আছে। তো সুধিছে যে হোৱাট ইজ এ ৰিচোৰ্চেছ। তো ৰিচোৰ্চেছ বুলিলে কি বুজোঁ আমি? তো ৰিচোৰ্চেছ হৈছে যে এনিথিং ডেট কেন বি ইউজ টু ছেটিছফাই এ নিড এ ৰিচোৰ্চেছ। যিকোনো বস্তু আমি যি ইউজ কৰোঁ আমাৰ নিজৰ প্ৰয়োজন অনুসৰি, তো সেইটোৱে হৈছে আমাৰ কি ৰিচোৰ্চেছ। তাৰপিছত মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি লাইনহে মই কৈ যাম। তাৰপিছত এনেকৈ দ্য ফ্ৰেজ ভেজিটেবল হি হেজ ইউজ আৰ অলছ' এ ৰিচোৰ্চেছ। যদি আমি ভেজিটেবল আমি কি কৰোঁ? ইউজ কৰোঁ যিকোনো বস্তু, যদি মই সেই বস্তুটো ইউজ কৰিছোঁ মোৰ নিজৰ প্ৰয়োজন হিচাপত, তো সেইটোৱে হ'ব আমাৰ এটা ৰিচোৰ্চেছ। কিতাপখন মই পঢ়িছোঁ, কিতাপখন পঢ়া মই কিবা এটা প্ৰয়োজনৰ কাৰণে পঢ়িছোঁ, তো সেইটো এটা হৈ গ'ল ৰিচোৰ্চেছ। তো তেনেকৈ আছে ৱাটাৰ, ইলেক্ট্ৰিচিটি, ৰিক্সাছ, ভেজিটেবলছ এণ্ড টেক্সট বুক হেভ ছামথিং ইন কমন। দে হেভ অল বিন ইউজ বাই ইউ, চ' দে হেভ utility. Utility or usability is what makes an object or substance a resources. যি আমি নিজৰ মানে উপযোগিতাৰ কাৰণে আমি বা নিজৰ ব্যৱহাৰৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। দেন আহিলে আমাৰ ভেলুৰ কথা আছে। এতিয়া ভেলু বুলি ক'লে কি বুজোঁ আমি? ইচ ইউজ অৰ ইউটিলিটি গিভছ ইট এ ভেলু। অল ৰিচোৰ্চ হেভ ছাম ভেলু। তো আমাৰ প্ৰতিটো বস্তুৰে আমাৰ কিছুমান ভেলু আছে, এনেকুৱা নহয় যে আমাৰ ভেলু নাই। চব বস্তুৰে এটা হ'লেও কিছুমান হ'লেও ভেলু থাকিব। যি কি হৈছে আমাৰ ইউটিলিটি, আমাৰ নিজৰ প্ৰয়োজনীয়তাৰ কাৰণে আমি যিটো ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে আমাৰ ভেলু, মূল্যৱান, যিটো আমি অসমীয়াত মূল্যৱান বুলি কওঁ। ভেলু মিনছ ৱৰ্থ। দ্য ছাম ৰিচোৰ্চেছ হেভ ইকনমিক ভেলু অৰ ছাম ডু নট। কিছুমান মানে ৰিচোৰ্চেছৰ কি আছে, ইকনমিক অৰ্থনৈতিক ভেলু বা মূল্যৱান আছে, বাট কিছুমানৰ নাই। ফৰ এক্সাম্পল হিচাপত দিছে যে মেটেলছ মে হেভ এন ইকনমিক ভেলু, এ বিউটিফুল লেণ্ডস্কেপ মে নট। যদি আমাৰ কি হয়, এটা মেটেলছ এটা কি হয়, ইকনমিক ভেলু হ'ব পাৰে, কিন্তু বিউটিফুল লেণ্ডস্কেপ এটা নহ'বও পাৰে। বাট বোথ আৰ ইম্পৰ্টেণ্ট এণ্ড ছেটিছফাই হিউমেন নিডছ। কিন্তু দুয়োটাই আমাৰ কি কৰে, আমাৰ কাৰণে প্ৰয়োজনীয় হয়, আৰু আমাৰ প্ৰয়োজনটো আমাক কি কৰে, সম্পূৰ্ণ আমাক মানে কি আৰু ছেটিছফাই কৰে। তাৰপিছত আহিলে যে ছাম ৰিচোৰ্চ কেন বি ইকনমিকেলি ভেলুৱেবল উইথ টাইম। কিছুমান ৰিচোৰ্চেছ কি হয়, মানে সময়ৰ লগত কি হয়, ইকনমিকেলি ভেলুৱেবল হৈ যায়। যেনেকৈ এটা এক্সাম্পল দিছে যে এটা ঘৰ যদি আমাৰ পৰি আছে, তো সেই ঘৰটো যদি নৰ্মেলি পৰি আছে, তো সেইটো আমাৰ কি হ'ব, ইকনমিক ভেলু তাৰ নাহিব বা কমাৰ্চিয়েল ভেলু নাহিব। কিন্তু সেইটো যদি আমাৰ কি হয়, মানে বিক্ৰী কৰি দিয়া যায়, তো তাত যদি এখন মানে মেডিকেল কিবা ফাৰ্মাচী খুলি দিয়া হয়, তো সেইটো আমাৰ কি হ'ব, ইকনমিকেলি ভেলুৱেবল হৈ যাব। তো সেই বস্তুটো মানে কৈছে ইয়াতে এক্সাম্পল দি, মানে কিবা এটা বস্তু ধৰি লওক এনেই পৰি আছে, সেই বস্তুটো যদি আমি ইউজ কৰা নাই, তো সেইটো ইকনমিকেলি ভেলু নহ'ব। কিন্তু তাত যদি আমি ধৰি লওক কিবা এটা অৰ্থনৈতিক ক্ষেত্ৰত আমি সেইটো ব্যৱহাৰ কৰিলোঁ, তো তাত আমাৰ কি আহি গ'ল, ইকনমিকেলি ভেলুৱেবল আহি গ'ল। এটা ৱৰ্ড দিছে, এনেকুৱা ৱৰ্ডবিলাক মিনিংবিলাক চাব, গ্লছাৰী যিবিলাক দিয়া থাকে, পেটেণ্ট। তো ইয়াৰ মিনিংটো হৈছে যে কিছুমান আইডিয়া বা ইনভেনশ্যন কৰাৰ যিটো মানে মিনিং বুজায়, আৰু আইডিয়া অৰ ইনভেনশ্যন। Time and technology are two important factors that can send substance into resource. Both are related to the needs of the people. People themselves are the most important resource. তো ইয়াতে আমাৰ কি কৈছে, টাইম এণ্ড টেকনলজি আমাৰ কি হয়, ইম্পৰ্টেণ্ট ফেক্টৰ হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অহা দেখা গৈছে। তো টাইম এণ্ড টেকনলজি ইম্পৰ্টেণ্ট আমাৰ কি হয়, ফেক্টৰ্ছ হয়। তাৰপিছত আমাৰ একদম ইম্পৰ্টেণ্টখিনি কৈ যাওঁ বাৰু।
এইখিনিতো বাৰু ইমান হেৰি নাই। তাৰপিছত আমাৰ আহিছে যে নলেজ ইনভেনশ্যন এণ্ড ডিস্কভাৰিজ ডেট লিড টু দ্য ক্ৰিয়েশ্যনছ অফ মোৰ ৰিচোৰ্চেছ। তো আমাৰ এই কি কৰে, নলেজ ইনভেনশ্যন আৰু ডিস্কভাৰী কি কৰে, আমাৰ ৰিচোৰ্চেছবিলাকৰ মানে ক্ৰিয়েশ্যনবিলাক আমাৰ কি কৰে, মানে ক্ৰিয়েশ্যন অফ মোৰ ৰিচোৰ্চেছ আমাৰ অত্যাধিক আমাৰ কি হয়, ক্ৰিয়েশ্যনৰ মানে এইবোৰ নলেজ বা ইনভেনশ্যন, নলেজ ইউজ কৰি আমি কিছুমান বস্তু ইনভেনশ্যন কৰোঁ, কিছুমান বস্তু ডিস্কভাৰ কৰোঁ। তো ৰিচোৰ্চেছৰ ক্ষেত্ৰত আমি এইটো কৰি কেনে আমি ক্ৰিয়েট কৰোঁ। তো ইজ ডিস্কভাৰী অৰ ইনভেনশ্যন লিডছ টু মেনি আদাৰ্ছ। দ্য ডিস্কভাৰী অফ ফায়াৰৰ কথা কৈছে, ফায়াৰটো আমাৰ ডিস্কভাৰী কৰা হৈছে। দ্য প্ৰেক্টিছ অফ কুকিং এণ্ড আদাৰ প্ৰচেছ ৱাইল দ্য ইনভেনশ্যন অফ দ্য হুইল আল্টিমেটলি ৰিজাল্টছ ইন ডেভেলপমেণ্ট অফ newer models of transports. The technology to create hydroelectricity has turned energy in first flowing water into an important resources. তো আমাৰ কি হয়, এই যে আমি ক'লোঁ যে মানে নলেজ বা হেৰি কৰি মানে ডিস্কভাৰী কৰি ইনভেনশ্যন কৰি আমি কি কৰোঁ, বস্তুবিলাক আমি ক্ৰিয়েট কৰোঁ, মডিফিকেশ্যন কৰোঁ, কৰি কেনে আমি সেই ৰিচোৰ্চেছৰ ক্ষেত্ৰত কৰি আমি ক্ৰিয়েট কৰোঁ কিছুমান বস্তু। তো সেইখিনি কথা ইয়াতে দিছে। তো ইয়াতে টেকন'লজি মানে কি কৈছে, এইটো মানে দি দিছে ৱৰ্ডৰ মিনিং। তো টেকন'লজি মানেতো আপোনালোকে জানেই বাৰু, এতিয়া দিয়ে দিছে যে মানে কিছুমান ধৰক স্কিল নলেজ ইউজ কৰি কেনে বস্তুৰ ক্ষেত্ৰত মানে কৰি বনোৱা হয়, মডিফাই কৰি কেনে বনোৱা হয়, সেইখিনি কথাই দিছে। তো ইয়াৰ পিছত আহিলে দ্য টাইপছ অফ ৰিচোৰ্চেছ মষ্ট ইম্পৰ্টেণ্ট। তো আমাৰ টাইপছ কেইটা, ৰিচোৰ্চৰ কেইটা ভাগত ভাগ কৰিছে, নেচাৰেল, হিউমেন মেড এণ্ড হিউমেন। তো এই তিনিটা ভাগত ভাগ কৰিছে। তো নেচাৰেল ৰিচোৰ্চেছ কি হয়, যিবিলাক আমি নেচাৰেলি আমি পাওঁ, য'ত মানে কোনো ধৰণৰ বুলি নকওঁ যে মানে বেছি প্ৰয়োজন নহয় মডিফিকেশ্যন কৰিবৰ কাৰণে। তো সেইবিলাকেই হৈছে আমাৰ কি নেচাৰেলি, যিবিলাক আমি ডাইৰেক্টলি পাওঁ, প্ৰকৃতিৰ পৰা আমি ডাইৰেক্টলি পাওঁ, বা নেচাৰেল গিফ্টেড হয়, গড গিফ্টেড বুলি ক'লেও ভুল নহয়, বা ফ্ৰী গিফ্ট বুলি ক'লেও ভুল নহয়, ফ্ৰী গিফ্ট অফ নেচাৰ্ছ এণ্ড কেন বি ইউজ ডাইৰেক্টলি, এটা দি দিছে। তো সেইবোৰ হৈছে আমাৰ নেচাৰেল ৰিচোৰ্চেছ হয়। তো নেচাৰেল ৰিচোৰ্চেছ আমাৰ কেইটামান এক্সাম্পল দিছে, যিবিলাক আমি প্ৰকৃতিৰ পৰা বা এয়াৰ, ট্ৰী, লেক, ৰিভাৰ, এই সকলোবিলাক যিবিলাক আমাৰ দেখি আছোঁ। তো এইটো নেচাৰেল ৰিচোৰ্চেছ। তো নেচাৰেল ৰিচোৰ্চেছ আমাক দুটা ভাগত ভাগ কৰিছে, এটা হৈছে ৰিনিউৱেবল ৰিচোৰ্চেছ, এটা হৈছে নন ৰিনিউৱেবল ৰিচোৰ্চেছ। তো আমি সৰুতে ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল পঢ়িছোঁৱেই, যিটো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। তো ৰিনিউৱেবল যিবিলাক আমি ডাইৰেক্টলি আমি যিটো পাওঁ, মানে আমাৰ যিটো আনলিমিটেড হিচাপত পাওঁ আমি, য'ত আমাৰ লিমিটেড ষ্টক নহয় আমি, সেইখিনি হৈছে আমাৰ কি ৰিনিউৱেবল ৰিচোৰ্চেছ। তো ইয়াতে সেইখিনি দিয়া আছে, যেনেকৈ ধৰক ট্ৰী, ৱাটাৰ, ছইল, এইবোৰ। তো ৱাটাৰ আমি ক'ব গ'লে ৱাটাৰ এতিয়া কিছুমান ক্ষেত্ৰত আমাৰ ৱাটাৰ কেতিয়াবা শেষ হয় বাৰু, প্ৰব্লেম হয়, কিন্তু আমাৰ কি হয়, যদি আমি ভালদৰে ব্যৱহাৰ কৰোঁ, যদি আমি বহুত বেছি অত্যাচাৰ কৰোঁ, তো অবভিয়াছলি সেই লিমিটটো নোহোৱা হ'ব বাৰু। কিন্তু এইটো যিহেতু প্ৰকৃতিৰ পৰা পাওঁ, তো ৰিনিউৱেবল ৰিচোৰ্চেছতে হ'ব। তো ইয়াতে আছে যে ৰিনিউৱেবল ৰিচোৰ্চেছ আৰ দ'জ, মানে সেইটো আমাৰ নিজৰ ব্যৱহাৰৰ ওপৰত ডিপেণ্ড কৰিব। কিছুমান বস্তু আমাৰ নিজৰ ব্যৱহাৰৰ ওপৰত কি হৈছে, এতিয়া কিছুমান বস্তু মানে নোহোৱা হৈ যাব ধৰিছে, মানে প্ৰব্লেম কিছুমান, মানে অভাৱ কিছুমান দেখিবলৈ পোৱা গৈছে। তো ৰিনিউৱেবল ৰিচোৰ্চেছ আৰ দ'জ হুইচ গেট ৰিনিউ অৰ মানে ৰিনিউ হৈ থাকে মানে বস্তুটো, and replaced quickly. The sum of these are unlimited and are not affected by human activities such as solar and wind energy. তো এইটো এটা এক্সাম্পল দি দিছে, সোলাৰ যিটো আমি সূৰ্যৰ পৰা পোৱা পোহৰ, তাৰপিছত উইণ্ড এনাৰ্জি। তো আমাৰ এতিয়া কৈছে কেয়াৰলেছ ইউজ অফ ক্ৰিয়েশ্যনছ ৰিনিউৱেবল ৰিচোৰ্চেছ লাইক ৱাটাৰ, ছইল এণ্ড ফৰেষ্ট কেন এফেক্টেড দেয়াৰ ষ্টক। তো মানে মই যিখিনি কথা ক'লোঁ, যদি আমাৰ নিজৰ ব্যৱহাৰৰ ওপৰত কি হয়, এইবিলাক বস্তুৰ ওপৰত কিছুমান এফেক্ট পৰা দেখা যায়। তো water seems to be an unlimited renewable resources, but storage and drying up of natural water resources is a major problem in many parts of the world today. যিখিনি কথা মই ক'লোঁ। তো নন ৰিনিউৱেবল ৰিচোৰ্চেছ কোনবিলাক হয়, যিবিলাক আমাৰ লিমিটেড ষ্টক থাকে, সেইখিনিয়ে হৈছে আমাৰ নন ৰিনিউৱেবল ৰিচোৰ্চেছ, যিবিলাক আমি ধৰক কয়লা, কোল, পেট্ৰলিয়াম, মানে সেইবোৰ বস্তু আৰু যিবিলাক আমি ধৰক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু নেক্সট বহুত যুগ পিছত আমাৰ সেই বস্তুটো আহিব পাৰে। তো ইয়াতে সেইখিনি বস্তুৱে আছে লিখা। তো এক্সাম্পল এটা দিয়ে দিছে যে কোল, পেট্ৰলিয়াম, নেচাৰেল গেছ আৰু ফৰ চাম এক্সাম্পল। তাৰপিছত আহিলে যে দ্য ডিষ্ট্ৰিবিউশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ ডিপেণ্ডছ আপন নাম্বাৰ অফ ফিজিকেল ফেক্টৰ্ছ। ডিষ্ট্ৰিবিউশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ কাৰ ওপৰত মানে ডিপেণ্ড কৰে, নাম্বাৰ অফ মানে ফিজিকেল ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। যিটো আমাৰ নেচাৰেল ৰিচোৰ্চেছ আমি যদি ডিষ্ট্ৰিবিউট কৰোঁ, তো সেইটো কাৰ ওপৰত আমাৰ পৰিব, ফিজিকেল ফেক্টৰ, যিবিলাক হৈছে টেৰেইন, ক্লাইমেট এণ্ড এল্টিটিউড। এই তিনিটাৰ ওপৰত আমাৰ কি হয়, ডিপেণ্ড কৰে। এইকেইটা হৈছে আমাৰ কি ফিজিকেল ফেক্টৰ। তো ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ ইজ আনইকুৱেল বিকজ দিছ ফেক্টৰ্ছ ডিফাৰ ছ' মাছ অভাৰ দ্য আৰ্থ। তো আমাৰ কি হয়, ডিষ্ট্ৰিবিউশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ আমাৰ কি হয়, ইকুৱেল নহয়, আনইকুৱেল হয়। কিহৰ কাৰণে ইকুৱেল নহয়, তো দিছ ফেক্টৰ্ছ ডিফাৰ ফৰ ছ' মাছ অভাৰ দ্য আৰ্থ।
তাৰপিছত আহিলে হিউমেন মেড ৰিচোৰ্চেছ তো হিউমেন মেড ৰিচোৰ্চেছ কেইটা ভাগত ভাগ কৰিছে ইয়াতে ভাগ কৰা নাই বাৰু এইটো কি ক'লোঁ মই নেচাৰেল ৰিচোৰ্চেছ দুটা ভাগত ভাগ কৰিছে তাৰপিছত আহিলে আমাৰ হিউমেন মেড ৰিচোৰ্চেছ চ' চামটাইমছ নেচাৰেল ছাবষ্টেঞ্চ বিকাম ৰিচোৰ্চেছ অনলি হুৱেন দিয়াৰ অৰিজিনেল ফৰ্ম হেজ বিন চেঞ্জ তো আমাৰ কি হয় যিবিলাক হিউমেন মেড ৰিচোৰ্চ বুলি কওঁতে আমাৰ মানুহে যিটো বনায় তো এইটো কৈছে যে মানে কিছুমান ৰিচোৰ্চেছ কি হয় অৰিজিনেল ফৰ্মটো কি কৰে চেঞ্জ কৰি যিটো বনায় সেইটোৱে হৈছে আমাৰ হিউমেন মেড ৰিচোৰ্চেছ আইৰণ অ'ৰ was not a resource until people learned to extract iron from it. People use natural resource to make buildings, bridge, roads, machineries and vehicles which are known as human made resources. তো এইবিলাক কি হয় হিউমেন মেড ৰিচোৰ্চেছ কাৰণ ৰোড আমাৰ কি কৰিছে এইবিলাক নেচাৰেল বস্তু কিছুমান ইউজ কৰি বনাইছে বা ঘৰটোৱে আমাৰ কি হয় কিছুমান বস্তু নেচাৰেল বস্তু আমি ইউজ কৰি কেনে বনাইছোঁ নেচাৰেল বুলি নহয় ৰিচোৰ্চ কিছুমান ইউজ কৰি কেনে আমি বনাইছোঁ তো সেইটোৱে আমাৰ কি হয় হিউমেন মেড ৰিচোৰ্চেছ তো টেকন'লজি ইজ অলছ' এ হিউমেন মেড ৰিচোৰ্চেছ টেকন'লজিও কি হয় আমাৰ এটা হিউমেন মেড ৰিচোৰ্চেছ হয় তো এইটো এটা লাইন মনত ৰাখিব কাৰণ ষ্টেটমেণ্ট ৱাইজ আহি যাব পাৰে দেন আহিলে আমাৰ হিউমেন ৰিচোৰ্চ কি হয় হিউমেন মেড আৰু হিউমেন ৰিচোৰ্চ দুটাই মন কৰিব তাৰপিছত আহিলে পিপল কেন মেক দ্য বেষ্ট ইউজ অফ নেচাৰ টু ক্ৰিয়েট মোৰ ৰিচোৰ্চ when they have to knowledge skills and the টেকন'লজি তো কি হয় নলেজ স্কিল আৰু টেকন'লজি ব্যৱহাৰ কৰি কেনে কি কৰে কিছুমান বস্তু ক্ৰিয়েট কৰে কিছুমান ৰিচোৰ্চ মানে বস্তু ক্ৰিয়েট মোৰ ৰিচোৰ্চ ক্ৰিয়েট কৰে তো সেইটোৱে হৈছে আমাৰ কি হিউমেন মেড ৰিচোৰ্চ হিউমেন ৰিচোৰ্চ ডেট ইজ হোৱাই হিউমেন বিংছ আৰ স্পেচিয়েল ৰিচোৰ্চ তো হিউমেনো কি হয় এটা স্পেচিয়েল ৰিচোৰ্চ হয় পিপল আৰ হিউমেন ৰিচোৰ্চ তো পিপল আমি মানুহবোৰ কি হয় হিউমেন ৰিচোৰ্চ হয় এডুকেশ্যন এণ্ড হেল্প ইন মেকিং পিপল ভেলুৱেবল ৰিচোৰ্চ তো এডুকেশ্যন আৰু আমাৰ হেল্থ কি হয় এটা ভেলুৱেবল ৰিচোৰ্চেছ হয় ইম্প্ৰুভিং দ্য quality of people's skills so that they are able to create more resources is known as human resource development তো আমাৰ কি হয় যেতিয়া আমি কোৱালিটি আমি ইম্প্ৰুভ কৰিব লাগে ইম্প্ৰুভ কৰোঁ আমাৰ নিজৰ যি স্কিল আছে যি নলেজ আছে তাৰ দ্বাৰা তাৰ ব্যৱহাৰ কৰি কেনে আমি কিছুমান ৰিচোৰ্চ ক্ৰিয়েট কৰোঁ বা সেই বস্তুবোৰৰ কোৱালিটিবোৰ আমি ইম্প্ৰুভ কৰোঁ তো সেইটোৱে আমাক কি বুলি কোৱা হয় হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কেতিয়া হ'ব যেতিয়া আমি কিছুমান মানে ৰিচোৰ্চ আমি ক্ৰিয়েট কৰোঁ আৰু সেই ৰিচোৰ্চবিলাকৰ আমি কোৱালিটি ইম্প্ৰুভ কৰোঁ তো সেইটোৱে আমাৰ ডেভেলপমেণ্টত পৰিব হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মানে সেই হিউমেন ৰিচোৰ্চবিলাকৰ ডেভেলপমেণ্ট তাৰপিছত আহিলে যে কনজাৰ্ভিং ৰিচোৰ্চ কি হয় তো ইয়াতে কনজাৰ্ভেশ্যন কিছুমান আছে তো সেইখিনি পঢ়ি ল'লে হ'ল আৰু আম্মা আৰু মোনা আছিলে যিটো প্ৰথমত কেৰেক্টাৰ তো সেইখিনিৰ ভিতৰত তেওঁলোকৰ মাজত কিছুমান চলি আছে কনভাৰ্জেশ্যন তাৰপিছত ইয়াতে আছে আমাৰ ৰিচোৰ্চ কনজাৰ্ভেশ্যন আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট তো ৰিচোৰ্চ কনজাৰ্ভেশ্যন কি হয় ৰিচোৰ্চ কনজাৰ্ভেশ্যন হৈছে যে আমাৰ ইউজিং ৰিচোৰ্চ কেয়াৰফুলি এণ্ড গিভিং দেম টাইম টু গেট ৰিনিউ তো আমি কি হয় কেয়াৰফুলি আমি সেই ৰিচোৰ্চবিলাক ইউজ কৰিব লাগে আৰু সেই টাইমৰ লগত আমি কি কৰিব লাগে তাক ৰিনিউ কৰিব লাগে সেইটোৱে হৈছে আমাৰ কি ৰিচোৰ্চ কনজাৰ্ভেশ্যন মানে সংৰক্ষণ ৰিচোৰ্চটো আমাৰ সম্পদ সংৰক্ষণ তো আমি ভালদৰে ব্যৱহাৰ কৰিব লাগিব পানী এতিয়া পানী যদি পানী আছে বুলি আমি অত্যাচাৰ কৰি থাকোঁ তেতিয়া আমাৰ এটা সময়ত কি হ'ব পানী একেবাৰে নাইকিয়া হৈ যাব পাৰে তো তাক আমি যদি ভালদৰে পানী ব্যৱহাৰ কৰোঁ বা ভাল পানী বুলি নহয় যিকোনো তেনেকুৱা ৰিচোৰ্চেছ সম্পদ কিছুমান আমি কেয়াৰফুলি ব্যৱহাৰ কৰোঁ আৰু টাইমৰ লগত আমি তাক ৰিনিউ কৰোঁ তো সেইটো আমাৰ হৈছে ৰিচোৰ্চ কনজাৰ্ভেশ্যন তো মানে সংৰক্ষণ তো বৰষুণৰ বাবে আমি যদি সংৰক্ষণ কৰোঁ তো সেইটো এটা আমাৰ ৰিচোৰ্চ কনজাৰ্ভেশ্যন হ'ব তো আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট হৈছে যে বেলেঞ্চিং দ্য নিড অফ ইউজ ৰিচোৰ্চ এণ্ড অলছ' কনজাৰ্ভ দেম ফৰ দ্য ফিউচাৰ্ছ ইজ কল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট তো আমাৰ কিছুমান এনেকুৱা ৰিচোৰ্চ আছে যিবিলাক আমি বেলেঞ্চত আমি ইউজ কৰোঁ আমাৰ নিজৰ প্ৰয়োজন অনুসৰিহে আমি সেই ৰিচোৰ্চটো ব্যৱহাৰ কৰোঁ আৰু লগতে তাক আমি ফিউচাৰৰ কাৰণে কনজাৰ্ভ কৰোঁ সংৰক্ষণ কৰোঁ সেইটোৱে হৈছে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট তো মনত ৰাখিব যে ছাষ্টেইনেবল ডেভেলপমেণ্টটো আমাৰ কি কৰোঁ আমি ফিউচাৰৰ কাৰণেও আমি কি কৰোঁ কনজাৰ্ভ কৰি ৰাখোঁ আৰু এইটো ৰিচোৰ্চ কনজাৰ্ভেশ্যন মানে হৈছে যে আমি কেয়াৰফুলি ইউজ কৰোঁ আৰু তাক আমি টাইমৰ লগত সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ তো দেয়াৰ আৰ মেনি way of conserving resources each persons can contribute by reducing consumptions recycling and reusing তো এইটো কি হৈছে মানে কনজাম্পশ্যন ৰিচাইকেলিং এণ্ড ৰিইউজিং আমি যদি ব্যৱহাৰ কৰোঁ তো আমাৰ কিছুমান সম্পদৰ ক্ষেত্ৰত আমাৰ কি হয়
সংৰক্ষণ হ'ব আল্টিমেটলি ইট মেক্স এ ডিফাৰেঞ্চ বিকজ অল আৱাৰ লিভছ আৰ লিংকড তাৰপিছত এইখিনি আকৌ আপোনালোকে এইখিনি বস্তু মই যিখিনি ইম্পৰ্টেণ্ট লাইন এটা কৈ গৈছোঁ বাৰু তাৰপিছত নেক্সট আমাৰ আহিলে তাৰপিছত এইখিনি এটা ইম্পৰ্টেণ্ট আমাৰ আছে যে দ্য ফিউচাৰ্ছ অফ আৱাৰ প্লেনেট এণ্ড ইচ পিপল ইজ লিংক উইথ আৱাৰ এবিলিটি টু মেইনটেইন এণ্ড প্ৰিজাৰ্ভ দ্য লাইফ ছাপৰ্ট ছিষ্টেম দ্য নেচাৰ প্ৰভাইডছ তো আমাৰ কিছুমান ডিউটি আছে ৰিচোৰ্চেছবিলাকৰ ক্ষেত্ৰত তো অল ইউজেছ অফ ৰিনিউৱেবল ৰিচোৰ্চ আৰ ছাষ্টেইনেবল the diversity of life on the earth is conserved the damage of natural environment system is minimized তো এইখিনি আমাৰ ডিউটি হয় এইখিনি আমি এনেকৈ কৰিব লাগিব দেন আমাৰ ইয়াতে আহিছে যে সাম প্ৰিন্সিপাল অফ সাষ্টেইনেবল ডেভেলপমেণ্টৰ কেইটামান আমাক প্ৰিন্সিপাল দিছে যে আমি কি কি মানে কেনেকুৱা প্ৰিন্সিপাল হ'ব লাগে দ্য ৰেছপেক্ট এণ্ড কেয়াৰ ফৰ অল ফৰ্মছ অফ লাইফ ইম্প্ৰুভ দ্য কোৱালিটি অফ হিউমেন লাইফ কনজাৰ্ভ দ্য আৰ্থছ fertility and diversity, minimize the depletions of natural resources, sense personal attitude and practices towards the environment, the enable communities to care for their own environment. তো এইকেইটা আমাৰ কি হয় প্ৰিন্সিপাল অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট ইয়াৰে আপোনালোকে লাইনকেইটা প্ৰায় যিমান পাৰে মনত ৰাখিব চেষ্টা কৰিব কাৰণ এনেকৈ আমাৰ ষ্টেটমেণ্ট দি দিয়ে কুৱেশ্যন কিছুমান ষ্টেটমেণ্ট যে এইটো শুদ্ধ হয় নে ভুল হয় তেনেকৈ দি দিয়ে তো আমাৰ ইয়াতে প্ৰিন্সিপালকেইটা মনত ৰাখিব যে আমি কি হয় মানে কি বস্তুবিলাকৰ প্ৰতি আমি ৰেছপেক্ট আৰু কেয়াৰ ৰাখিব লাগিব আমাৰ হিউমেন লাইফৰ যি কোৱালিটি আছে তাক আমি ইম্প্ৰুভ কৰিব লাগিব আমি যাতে নিজৰ এটিটিউডটো আমি বজাই ৰাখিব পাৰোঁ বস্তুবিলাক যাতে মানে ভালদৰে ব্যৱহাৰ কৰোঁ তো সেইখিনি বস্তু ইয়াতে আছে ডিপ্লেশ্যন মিনিমাইজ কৰিব লাগিব মিনিমাইজ দ্য ডিপ্লেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ এইখিনি আছে তো এই চেপ্টাৰটো ইয়াতে কমপ্লিট হয় বহুত বেছি দীঘলীয়া চেপ্টাৰ নহয় এইটো আৰু লগতে আপোনাৰ বেছি টানো নহয় সহজে হয় ইমান আমি অলৰেডি এইখিনি বস্তু আগতে পঢ়ি আহিছিলোঁ তো আজি ফাৰ্ষ্ট চেপ্টাৰটো ইয়াতে কমপ্লিট কৰিলোঁ আৰু যদি কিবা বুজিব লগা থাকিলে আপোনালোকে ক'ব আৰু যদি কিবা ইয়াতে যদি বুজোৱাত কিবা প্ৰব্লেমো হৈছে তো আপোনালোকে সেইখিনিও কৈ দিব কমেণ্টত যিখিনি পৰ্শ্যন আপুনি ভালদৰে মানে বুজি পোৱা নাই বা ভালদৰে হেৰি কৰা নাই তো তেতিয়া মই আকৌ নেক্সট আপোনালোকক সেইখিনি বস্তু বুজাবলৈ চেষ্টা কৰিব পাৰিম তো আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ